নমস্কাৰ, মোৰ চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি মই আন এটা ৰেচিপিৰ ভিডিঅ' লৈ আহিছোঁ। আজি মই বনাম ঔটেঙাৰ মছলা। তাৰ বাবে মই ইয়াত লৈছোঁ এটুকুৰা ঔটেঙা। তো মছলাৰ ভিতৰত আমাক লাগিব, ইয়াতে মই লৈছোঁ 5টা শুকান জলকীয়া, লগতে 4-5টা নহৰু লৈছোঁ। তাৰপিছত মই ইয়াত লৈছোঁ ক'লা সৰিয়হ 2 চামুচ লৈছোঁ, এনেকৈ চামুচত। আপোনালোকে ইয়াত বগা সৰিয়হটো ব্যৱহাৰ কৰিব পাৰে, একো অসুবিধা নাই। আহকচোন আমি বনাওঁ। প্ৰথমতে মই এই মছলাখিনি মিক্সাৰত পিচি ল'ম। এয়া মই সৰিয়হখিনি পিচি ল'লোঁ। তাৰ লগত আমাক মছলা লাগিব। হালধি পাউডাৰ লৈছোঁ 1/2 চামুচ, জলকীয়া পাউডাৰ লৈছোঁ 1/2 চামুচ, নিমখ লৈছোঁ 1 চামুচ, আৰু মই ইয়াত চেনি লৈছোঁ 1/2 চামুচ। চেনিটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। মই ইয়াত চেনি ব্যৱহাৰ কৰিছোঁ। চেনিটো দিলে কি হয়, ঔটেঙাটো টেঙা মিঠা এটা বহুত ধুনীয়া সোৱাদ আহে, খায়ো বহুত ভাল লাগে। মোৰ কেৰাহী গৰম হৈছে, মই তাত মিঠাতেল দি দিম 2 চামুচ। তেল গৰম হৈছে, মই ইয়াতে 1/2 চামুচ সৰিয়হ ফোৰণে দিম। সৰিয়হখিনি ভজা হৈ গৈছে, এতিয়া মই ঔটেঙাখিনি দি দিম। ঔটেঙাখিনি অলপ ৰঙচুৱা হ'লে ভাজিম। এতিয়া মই নিমখ 1 চামুচ দি দিম আৰু ভাজি ল'ম। এতিয়া মই 5 মিনিট ঢাকি দিম। এয়া মোৰ 5 মিনিট হৈ গ'ল, ঔটেঙাখিনি ৰঙা হৈ আহিছে। এতিয়া মই মছলাখিনি দি দিম। এয়া মই সৰিয়হটোত এই বাকী মছলাখিনি ইয়াতে দি দিম। আৰু সকলোবোৰ ইয়াতে মিক্স কৰি দিম। এয়া এনেকৈ মছলাখিনিৰ লগত মই 3-4 মিনিটমান ভাজি ল'ম। খাই বহুত সোৱাদ হয়, আপোনালোকে এবাৰ বনাবচোন। লগতে মই মছলাৰ পানীখিনিও দি দিম।
এইখিনি এয়া মোৰ মছলাখিনি ভজা হৈ গ'ল ঔটেঙাৰ লগত। গেছৰ ফ্লেমটো ল' কৰিয়ে ভাজিব। এয়া চাওকচোন কিমান ধুনীয়া হৈছে। এতিয়া মই কুহুমীয়া গৰম পানী অলপ দি দিম ইয়াত। মই ইয়াতে হাফ গিলাচ দিম। এতিয়া মই 5 মিনিট ঢাকনিৰে ঢাকি দিম। তাৰপিছত মোৰ ৰেডি হৈ যাব ঔটেঙাৰ শুকান ভাজি। এয়া মোৰ 5 মিনিট হৈ গ'ল। মই ইমানখিনিয়ে ৰাখিম মছলা, ইয়াতকৈ আৰু শুকাই নিদিওঁ। মোৰ ৰেচিপিবোৰ যদি আপোনালোকে ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰিব, কমেণ্ট কৰিব। এয়া মোৰ ঔটেঙাৰ মছলা ৰেডি হৈ গৈছে। আপোনালোকে ভাতৰ লগত খাব পাৰে, গৰমত খাবলৈ বহুতেই ভাল লাগে। আপোনালোকে খাই চাবচোন। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।